ও গাইস আমি ফাইনালি আহি পালো আমাৰ লোকেশনলৈ একদমে চাক গাইস আমি তাত লৈ যাম একদমে মেইন পইণ্ট গাইস তাতে আছে হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তো গাইস আমি আজি নাকাটিলৈ যাবলৈ আছো আৰু গাইস চাওক না কিমান কুলি আৰু গাইস ইয়াত চাওক আৰু আজি আমি 390 মানে পুৰা নাকাটি যাম আৰু গাইস আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কাৰণ গাইস মই বহুত দিনৰ ভিডিঅ' দিয়া নাছিলোঁ আপোনাৰ কাৰণটো মানে বহুত কিবা কিবি অলপ ভেজাল চলি আছিল সেইবাবে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু গাইস এতিয়া পুৰা ভিডিঅ' দিব আহিছোঁ আৰু আমি ভাইহঁতৰ লগত পুৰা নাকাটি যাইছোঁ গাইস আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু গাইস চাওক ইয়া কুলি 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 চাওক গাইস এইফালে কালি কুলি 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 ইয়াৰ ৰাস্তা চাওক গাইস পুৰা দেখিবলৈ নাপায় একদম পুৰা গাইস তো বলক গাইস ভিডিঅ'টো আৰম্ভ কৰোঁ চলক আৰু গাইস চাওক না ইয়াত পাতলা মাজৰ পুৰা একদম কুলিৰে ঢাকি ধৰিছে গাইস একদম পুৰা চিনিবলৈ নাপায় ইয়াৰ ৰাস্তা চাওক একদম কুলি 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 খালি কুলি গাইস তো গাইস একদম ফাটাফাটি হ'ব একদম জবৰদস্ত হ'ব গাইস একদম পুৰা জছত আছোঁ গাইস একদম পুৰা কাইলৈ হ'লে সকলোকৈ দেখুৱাম চাবই হ'লে গাইস আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু গাইস পুৰা ইয়াত চাওক কুলি 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 চাৰিওফালে কুলি আৰু গাইস এই হাইৰদত একদমেই মানুহ কম আজি মানে গাইস একদম কুলি কাৰণে গাড়ীটো বেছি চলাই নাই এখন দুখন আহি আছে আৰু গাইস পুৰা আৰু মই এই ঠাণ্ডাত পুৰা একদম পুৰা জোতা চোতা মাজি চৰি টুপি চুপি পিন্ধি গাইস একদম পুৰা আহি গৈছোঁ আৰু গাইস এতিয়া বাজি যে 6:15 হৈ গ'ল আৰু গাইস আমি এতিয়া যাই আছোঁ ফাটিপাৰালৈ আৰু গাইস তাৰ পৰা ফাটিপাৰালৈ মানে কেইজনমান লগে আছে তাত জিৰে তো তাৰ পৰা আমি যাম তো গাইস বলক আৰু গাইস একদম এগিলা পুৰা জিকি গৈছে নিয়ৰৰ কাৰণে মানে গাইস একদম চুইটাৰ মানে চববিলাক জিকি গৈছে গাইস একদম পুৰা যিবিলাক মানে নিয়ৰ একদম পৰি গৈছে সেইবিলাকৰ কাৰণে একদম জিকি গৈছে আৰু এইফালে গাইস চাওক এইফালে মটৰ চলা চব ভিজি গৈছে আৰু পেঞ্চৰ ভিজি গৈছে তথাপিতো যাব লাগিবই তো গাইস একদম এক্সাইটমেণ্ট হৈ আছোঁ আৰু গাইস আপোনালোকক কম ভিউ নাকাটি গাইস আপোনালোকে যদি যোৱা নাই তো ভিডিঅ'টো জৰুৰী চাব আৰু নগ'লেও চাব একদম শেষলৈ গাইস মিছ নকৰিব গাইস বলক আৰু গাইস যিখন অভাৰ ব্ৰিজ বনাইছিল সেইখনটো আধা আধি কাম হৈ গ'ল চাওক গাইস একদম পুৰা আৰু বেছি দিন নালাগিব এইফালে হ'বলৈ আৰু আধা আধি হৈ গ'ল আৰু গাইস মই পুৰা যাই আছোঁ একদম আৰু গাইস ঠাণ্ডাটো ইমানেই দিছে একদম পুৰা চেঁচা পৰি গৈছে হাত চাত আৰু একদম পুৰা চলা জুকি গৈছে তথাপিও গাইস যাই আছোঁ বুজিলে বলক আৰু গাইস আমি একদম পুৰা ওলাই গ'লোঁ আৰু গোটেই দকল আছে ইয়াত চাওক গাইস একদম পুৰা একদম আৰু এতিয়া আগতো আছে আৰু গাইস আমি একদম পুৰা 7জনী ওলাই গ'লোঁ আৰু গাইস এতিয়া যাবলৈ ওলাইছোঁ ব্লক তেলহলি খালি কুঁৱলী 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 একদম একদম পুৰা গাইস কুঁৱলী একদম দেখিবলৈ নাপায় নাকাটি হিলছ ও ভাই জোচ কেনে একদম ফুল জস আজ একদম পাহাড় উঠি একদম ফালাফালি হৈ যাব একদম বঢ়িয়া আৰু গাইস একদম ইফালে চাওক কুঁৱলী একো দেখিবলৈ নাপায় একদম আগলৈ চাওক না একদম গাড়ী আহিছে না কি আহিছে গাইস একদম গম নাপায় ও বাবা একদম গাইস একদম সাইকেল একদম পুৰা ঠিক কৰি লৈছে মই ৰেঞ্চে জানছোঁ একদম আৰু গাইস একদম টোলগেট আহি পালোঁ চাওক টোলগেট এখন আৰু গাইস ইয়াত পুৰা ট্ৰাক জাম লাগি আছে একদমেই চাওক না গাইস একদম আহি পালোঁ একদম মই পুৱা 15 কিলোমিটাৰ চলাই গ'লোঁ চাইকেল গাইস একদম ভাগৰ লাগিছে জোচত আছোঁ না গাইস একদম পুৰা অনুভৱ হোৱা নাই মই যে ইমান কিলোমিটাৰ চলালোঁ আৰু গাইস একদম ইয়া Hey, ऐसा मत करना गाइस देख इडी पूरा अटरा और फिर মানে গাইস এখন টোল গেট নাই মানে ইয়াত পুরো ভিড় আছে আৰু পাইছে গাইস টোল গেটৰ কাৰণে একদমই ভিড় ইয়াত গাইস এইবিলাক মানে টোল গেটৰ মানে চেকিং হৈ থাকে পইচা লৈ কেনেকুৱা আৰু তো গাইস আমাকতো নহয় আমাৰ চাইকেল আমিতো যাব পাৰি ইয়াত মানে পুৰা কুঁৱলীবিলাক এনেকুৱা পৰিছে আৰু গাইস একদম পুৰা পানী পৰি গৈছে আৰু ইয়াত চাওক না গাইস একদম পুৰা জিকি টুক হৈ গৈছে ইয়াত পেন চেন চাৰ্ট একবাৰে অৱস্থা নোহোৱা হৈছে গাইস একদমই মানে বেলেগ একদম মজা আহি আছে গাইস মই যে মানে ইমান চাইকেল চলাব পাৰোঁ বেলেগ পাইছোঁ আগতে এনেকুৱা কোনোদিন যোৱা নাছিলোঁ তো গাইস আজি পুৰা প্ৰথম মানে ওলাইছোঁ পুৰা চাইকেল লৈ তো গাইস আমাৰ তাৰ পৰা 53 কিলোমিটাৰ হয় নাকাটি পাহাৰ যিখন মোবাইল আছে তো গাইস আমি তালৈ যাই আছোঁ আৰু আমাৰ মানে
ৰাসলিবিত মানে কেইজনমান ফ্ৰেণ্ড আছে তো আমাকো ল'ব লাগিব আৰু এতিয়া যাই আছোঁ সিহঁতক অফ কৰি দিলোঁ আৰু সিহঁতে আহি আছে আগত চাওক একদম আল্টিমেট আৰু গাছ একদম আইভেৰিজ পাই গ'লোঁ এতিয়া আৰু চাওক না ইয়াত গাছ একদম কুঁৱলী 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 ইয়াতে পুৰা একদম অ' গাছ Oh guys, stop, kita dos. Hey, Disko. Kami kaya sunak kami paro. Naik balik. Guys, moza dia besi go. Ekdom moza guys. Pura. Hari file sao. আৰু গাইজ ইয়াৰ মানে এখন মানে বহুতে ভোক লাগিছে পুৱা একো খোৱা নাছিলে তাৰপৰা মানে ব্ৰেকফাষ্ট কৰিলোঁ গাইছে ইয়াত কি খাবি পৰঠা আছে না পুৰি দিদি হ'ব 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 আৰু গাইজ ইয়াত মানে পুৰি চুৰি খাই লওঁ আমি আৰু কাৰণ পলা খুৱাই আছিলে ভোক লাগিছে বহুতে ব্যৱহাৰ ইয়াত পুৰি খাই লওঁ গাইছ আৰু এই গাছ পুৰি চুৰি দি দিলে আৰু এইখিনি পৰৱত খাই দি আমি যাব লাগে পৰৱত তো গাছ ব্লক ব্লক গাছ আৰু পুৰি চুৰি খাই ল'লোঁ এতিয়া আৰু যাব লাগে গাছ ব্লক চ পৰৱত যাব লাগে তই যাব লাগে চ আৰু গাছ পুৰি চুৰি খাই ল'লোঁ আৰু এতিয়া যাব লাগে আৰু অকণমান বেছি দূৰ নাই আৰু 20 কিলোমিটাৰমান আছে আৰু গাছ ব্লক তাতে যায় তো লগ পাই আছোঁ আপোনালোকক চলক ব্লক ব্লক পৰৱত যাব লাগে আৰু গাছ দেৰিয়ে হৈ গ'ল আৰু এইফালে আঠটা কিমান বাজি গ'ল আৰু পূৰা ব্লক পুৰা জছ ফুল জছ আৰু গাছ আমি আহি গ'লোঁ এতিয়া টি গাৰ্ডেন বঙাইগাঁৱৰ এয়া গাছ চাওক কি ধুনীয়া দিছ ইজ আছাম আৰু গাছ দেখিছে একদম হিমুৰৰ পৰা একদম হিমুৰলৈ চাপাত খালি চাপাত আৰু গাইছ চাওক জুম কৰি দিছোঁ একবাৰে কিমান দূৰ লাগিছে খালি চাপাতৰ বাগান পুৰা গাইছ একদমেই খাতাৰনাক আৰু এই পাগলাইটো বেয়া চাইকেল চলাই আছে দেখা নাই মাল খাই আহিছে পাগলাই कौन है ये लोग कहां से आते हैं আরে আমি আৰু গাইছ চাওক না কি ধুনীয়া হবে এ বাবা ইমান চাপাত বাগান গাইছ যিমান দূৰ লাগে আপুনি চাব পাৰিব ইমান দূৰ চাপাত বাগানেই আৰু মানে এনেকুৱা দিছ ইজ আছাম আৰু গাইছ আমি পুৰা চাপাতৰ মাজে মাজে যাই আছোঁ বাগান চাওক আৰে ৰাস্তা কি ধুনীয়া ৰাস্তা একদম পুৰা ফিনফিনা ৰাস্তা পুৰা অফ ৰোডিং নাই চাই থাকক বিন্দাছ বঙাইগাঁও আৰু গাইছ এতিয়া আমি পালোঁ বাঘেশ্বৰী মন্দিৰ ইয়াত চাওক এইফালে বাঘেশ্বৰী মন্দিৰ গাইছ আৰু ইয়াত তো আমি বাঘেশ্বৰী মন্দিৰৰ সিদি আহিলোঁ পাৰ হ'ব লাগিব আৰু আগলৈ আকৌ যাব লাগিব আৰু বেছি দিন নাই গাইছে আৰু 12 কিলোমিটাৰ থাক আছে যেতিয়া তো গাইছ বলক আৰু গাইছ এতিয়া আমি আছোঁ একদম বঙাইগাঁও টাউনত আৰু এয়া চাওক টাউনৰ দৃশ্য আৰু গাইছ এইবিলাক মানে একদম পুৰা পাহাৰবিলাক কাটি কাটি এইবিলাক ৰাস্তা বনাইছে চাওক এনেকুৱা একদম এয়া গাইছ চাওক পুৰা পিছে পিছে একদম যাই আছোঁ গাইছ একদম মেইন লোকেশ্যন আৰু 8 কিলোমিটাৰ আছে গাইছ আৰু অলপ পিছতে যাই পাম আৰু গাইছ বলক আৰু এইফালে ঐ নুৰামিন গ নুৰামিন আৰু গাইছ পুৰা কেমেৰা চেমেৰা আহি পেলাই চাওক কেমেৰা এতিয়া মেইন এতিয়া কেমেৰা বেকে চেকে লৈ আছোঁ চাওক আজি বম হ'ব একদম আৰু গাইছ মোৰ যদি ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব ফ'ল' কৰি দিম গাইছ আৰু
গাইছ আমি আহি পামেই আৰু বেছি টাইম নাই আৰু 15 মিনিট আছে আৰু গাইছ একদম পুৰা মাইল লোকেশ্যনত যাই পাম কিন্তু হয় আমাৰ মেইন পইণ্টত চাওক awesome wow আমি পামেই আৰু গাইছ এতিয়া আৰু ইয়াত আছে এখন দলং আৰু ইয়াত ৰিপেয়াৰিং কৰি আছে তো গাইছ চাওক এনেকুৱা এখন দলং আছে গাইছ একদমে এই দলংখন খোজ কৰি গাইছে আৰু এদি গাইছ এদি অলপ দূৰ যাব লাগিব আৰু বেছি দূৰ নাই আৰু গাইছ আৰু চাওক ইয়াতো মানুহবিলাক কৰে মানে থাকে পাহাৰৰ তলত এইবিলাক চাওক একদমে আৰু ৰাস্তাবিলাক একদম মুখনিখ পাহাৰ নিচিনাই গাইছ মানে পুৰা ভিডিঅ' কৰিবলৈ টানি ইয়াত হৈছোঁ চাওক ৱাও গাইছ একদম আমি ভিতৰত সোমাই আহিলোঁ একদম মানুহৰ মাজত ভিতৰত আৰু ইয়াতো মানুহৰ ঘৰ আছে চাওক পেলে গাইছ আহি পালোঁ আৰু পালোঁ আৰু ৱাও কোনি ৰাস্তা কোনি দি গাইছ মানে ফাইনেলি আৰু আহি পালোঁ আৰু একবাৰে আৰু গাইছ একদম গৰম লাগিছে বহুত গৰম লাগিছে আৰু এইফালে চাওঁ না ৰ'দটো বহুত দিলে সেইকাৰণে মানে বহুত ৰ'দ লাগিছে সেইটো মই জুংগুৰি কৰিছোঁ মেইন লোকেশ্যন গাইছ তাতে যাম আমি তো গাইছ ভিডিঅ'টো চাই থাকক আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় এটা কমেণ্ট মাৰিব ঠিক আছে চাই কিনে লাগিল আৰু গাইছ আমি আহি পালোঁ ফাইনেলি নাগকাটি হিলছ তো গাইছ চাই লওক ইয়াৰ দৃশ্য ৱাও 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 গাইছ আমি ইয়াত উঠিম একদমেই ওপৰত মেইন পইণ্টত উঠাৰ কাৰণে আহিছোঁ গাইছ একদম ফাইনেলি আৰু আহি পালোঁ ইয়াৰ লোকসকলে আহি পেলাই এটা গাছ চাওক ৱাও কিतना जोশ देखिए गाइस यहाँ पर जाना है हम लोगों को तो बोलो তালৈ যাওঁ এখন চাওক ইয়াতে আছে এখন দলং আৰু গাইছ আৰু গাইছ আমি ইয়াতে নাকাটিলৈ উঠিবলৈ ট্ৰেকিং ষ্টাৰ্ট কৰিলোঁ আৰু গাইছ বলক চাওক এওঁলোকে আহি গৈছে এওঁলোকে এতিয়া আহিলে ওপৰৰ পৰা আৰু আমি এতিয়াহে যাই আছোঁ গাইছ একদম পুৰা বম আৰু গাইছ চাওক না পুৰা একদমেই বেলেগ জছত আছোঁ আৰু গাইছ পুৰা ওপৰলৈ উঠি যাব লাগিব এতিয়া চাওক গাইছ আৰু এই আকৌ লোকসকল উঠি আছে আৰু আমি উঠি আছোঁ পিছে পিছে আৰু সেয়া পিছতো আছে চাওক এয়া হৈছে কেমেৰামেন আমাৰ চাওক গাইছ পুৰা বম আৰু গাইছ ওপৰলৈ আমি যাব লাগিব তো আহক গাইছ এইটো ওপৰলৈ যাওঁ বম আৰু গাইছ পুৰা গৰম ধৰি গৈছে একদমেই পুৰা ঘামি গৈছোঁ আৰু ৰাতিপুৱাটো ইমানেই ঠাণ্ডা আছিল যে আহিবগৈ নোৱাৰোঁ পিছত ইয়াতে আহি এনেকুৱা গৰম লাগিছে গাইছ আগলৈ আৰু গাইছ আৰু ভালেখিনি যাবলৈ আছে আৰু গাইছ আমি কিন্তু হাৰ মাৰা নাই দেই কিন্তু ইফালে বহুত গৰম লাগিছে ভাগৰ লাগিছে তথাপি আমি হাৰ মাৰা নাই কেনে ব্ৰ একদম ফুল জল
আহিছোঁ যদি গাইছ যামে আৰু ভাগৰ লাগছে এনেকুৱা জচো আছে বছৰ আছে ভাল লাগছে হ'লেও যামে যামে কাৰণ আহিছোঁ কিহৰ কাৰণে যাব লাগিব তো গাইছ যামে বলক অলপ আগে দি আৰু গাইছ এইখন পাহাৰ এখন চাওক না ইমান দূৰৰ পৰা এই ইয়াৰ পৰা এতিয়া ইয়াত আহি পাইছোঁ গাইছ চাওক ৱাও আৰু গাইছ বেছি টাইম নাই আৰু পাই যাম এতিয়া আমাৰ মাই লোকেশ্যন আৰু ইহঁতে আহিছে দেখি এয়া চাওক সেইটো পূৰা আহি আছে খোজকাঢ়ি অঁ আমিও আহি পালোঁ আৰু এয়া গাইছ চাওক ৱাও আৰু গাইছ আমি তাত লৈ যাম একদমেই মেইন পইণ্ট গাইছ তাতে আছে আৰু আমি আছোঁ পূৰা তলত গাইছ আমি ফাইনেলি আহি পালোঁ আমাৰ লোকেশ্যনলৈ একদমেই চাওক না গাইছ একদম আৰু ইয়াৰ ওপৰত অলপ আছে তালৈ যাম আৰু গাইছ বলক তলি তালৈ যাওঁ আৰু গাইছ ভিডিঅ'টো যাব এইবাৰহে মজা আহিব কেনেকুৱা ভিউ চাবলৈ গাইছ একদম আৰু গাইছ আমি ফাইনেলি ইয়াত আহি পালোঁ চাওক গাইছ কেনেকুৱা ভিউটো চাওক গাইছ একদমেই খাতাৰনাক চাওঁ না গাইছ ইয়াত ভিউ আৰু গাইছ এই তাত যাই আছোঁ ফটো ভিউলৈ গাইছ ভিউ চাওক অলৰেডি আমাৰ কেমেৰামেন আৰু গাইছ ইয়াত ফটো চটো উঠিলোঁ আৰু পাছত লগ পাইছোঁ আৰু গাইছ আমি এতিয়া মানে তাৰ পৰা নুমি আহিলোঁ আৰু এতিয়া আমি ঘৰত যাম তো গাইছ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আজিলৈ বাই